Welcome to Nilomnik guys. আজিৰ এই ভিডিঅ'টো মই 15000 ৰ ভিতৰত 5টা মোবাইল লৈ আহিছো যাৰ তো ওয়েলকাম বেক গাইস তো তোমালোকক মই ফাৰ্স্ট টাইম আজি লৈ আহিছো গৰখীয়া মন্দিৰৰ থানলৈ তো ওয়েলকাম বেক গাইস তো ওয়েলকাম বেক গাইস আজি হেই ওয়েলকাম বেক গাইস তো আজিৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগত হেই ওয়েলকাম বেক গাইস তো আজিৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম Hey welcome back guys तो आज रे वीडियो तुला आपणाक स्वागतम Hey welcome back guys तो आज रे वीडियो तुला आपणाक स्वागतम आज भी करता हूँ गलती ना मारे मैंने पलटी कबाड़ी पे सवारी अरे सोच तेरे कल के हमारे मैंने सोचे बीमारी थी अकल की हकाला पड़ा चरा मेरा मेहनत शक्ल की देख फ्लो मेरा ना लेता ब्रेक আমার নীলমনিক ভাই আমার চেনেলত মাতিছে তো বহুত হার্ড ওয়ার্ক কৰে ল'ৰাজনে বহুত ভাল মানে কণ্টেণ্ট বনাই আছে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব মানে মই তোমাকো কওঁ ভাই মানে আমাৰ এটা চেনেল চলাওঁতে মাথা চাথা বেয়া হৈ যায় আৰু তুমি দুটা চেনেল চলাই আছা লগতে এপ ডেভেলপ কৰি আছা এপ ডেভেলপাৰ তো বহুত হাৰ্ড ৱাৰ্ক কৰি আছা নিশ্চয় ছাকচেছ তোমাৰ বাবে ৰখি আছে গড ব্লেছ ইউ বেষ্ট উইচেছ থাকিল তোমাৰ ব্ৰাইট ফিউচাৰৰ কাৰণে গল্ডেন ফিউচাৰৰ কাৰণে লাইফটো যাতে বহুত ভাল হওক Well, what can I say? But thank you very much. Thank you for your post, for your like, for your click. ทำให้ฉันได้เจอเธอที่ดีๆ Thank you for your love, for your care, for your kind. ทำให้ฉันได้มีไทม์ไลน์ที่สวยงาม Thank you สวัสดีค่ะ Baba, Baba, oh Baba, Baba, oh Baba, Baba, Jai Mahadeva, Mahadeva. Thank you so much সুজন দা তো মোৰ নিজৰ বিলিভ হোৱা নাই যে মই যাৰ গান প্ৰথমে শুনিছিলো যেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰা নাছিলো আৰু আজি মই আপোনাৰ ওচৰত বহি কেনে গান শুনি আছো তাকো লাইভ মোৰ নিজৰ বিলিভ হোৱা নাই নিজৰ ওপৰত মোৰ প্ৰব্লেম হৈ গৈছে নাজানো কি হ'ব Hey welcome back guys তো আজিৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম আজিৰ এই ভিডিঅ'টোত মোৰ লগত আপোনালোকৰ সকলোৰে মৰমৰ আপোনালোকে সকলোৱে বহুত আগৰে পৰা গান শুনিছে চাগে তো মোৰ লগত আছে আজি সুজন দা তো আমি সুজন দাৰ লগত অলপমান ধেমালি কৰিম তো কেইটামান কুৱেশ্যন কৰিম তো আপোনালোকে সেইবিলাকৰ মজা ল'ব পাৰিব তো চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব প্লাছ নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো নেক্সট অলপমান হাই লেভেলৰ কুৱেশ্যন আৰ ইউ ৰেডি একদম ৰেডি কুৱেশ্যনৰ কাৰণে প্ৰব্লেম নাই তো বহুতে জানিব বিচাৰে এইটো যে মোৰো ফ্ৰেণ্ড আছে এজনী তো তাই বহুত লাইক কৰে আপোনাক তো আপুনি সিঙ্গেল নে বৰ্তমান লাইক ৰিলেশনশ্বিপত আছে আপোন মানে কি তোমাৰ কাৰণে কুৱেশ্যনটো লৈছো সিঙ্গেল নে ৰিলেশনশ্বিপত আছে ৰিলেশনশ্বিপত আছে ন ঠিক আছে থ্যাংক ইউ নীরবে নীরবে তোমারে বুকুতে আহি মই রই যাম সাগে উতনু আমনে তোমারে উঠাতে হাহি আজি থৈ যাব খাৰে কি বুলি ভাবা সপোন আহিছিল ন ভিডিঅ'ত তোমালোকৰ এটা তোমাৰ সপোন আহিছিল তুমি গাছ ভাঙিছিলা এডাল ভাঙৰ গছ ভাঙিছিলা ঠিক আছে তো নেক্সট টাইম তুমি ভাঙৰ গছ ভাঙিবা নে নাই আৰু শিৱ পূজাৰ আগতে নাভাঙা ন আৰু আজি শিৱ হৈ আছে কিবা আছে নেকি ওচৰতে ষ্টেল চোৱাৰ কাৰণে মোৰ ফালৰ পৰা কিবা এটা গিফ্ট আছে তো কেডবেৰী চেলিব্ৰেশ্যন তো মইতো ভাল পাওঁ কেডবেৰী চেলিব্ৰেশ্যন ইয়াত তোমালোকে ভাল পালে ইয়াৰ ল'বা দোকানৰ ওচৰত যিকোনো দোকানৰ পৰা কিনিব পাৰা ইয়াৰ কেডবেৰী চেলিব্ৰেশ্যন ৱেলকাম আৰু এতিয়া সুজন দা ইমান দূৰ আহিছে মোৰ ষ্টুডিঅ'ত আহিছে ইমান দূৰৰ পৰা আহিছে তো তাৰ কাৰণে দিছে থেংক ইউ ক'লেতো নহ'ব ইয়াত মই পাপাটো বিতৰণ কৰিব নোৱাৰো আপোনালোকে জানে তো মোৰ ফালৰ পৰা চকলেট আছে যাৰ যাৰ মই ইণ্টাৰভিউ লওঁতো মোৰ ফালৰ পৰা চেলিব্ৰেশ্যন দি দিওঁ কেডবেৰী চেলিব্ৰেশ্যন ডাইৰেক্টলি শ্বেয়াৰ কৰি নল'লে আপোনাৰ লাইক ৰত্নাকৰ পুৰা টিমটোক দি দিওঁ মই দিলে লেডিজ ফাৰ্ষ্ট সৰি আৰু এইটো মোৰ থেংক ইউ বাকী কোনে লয় কি লয় কৈছে
এইটো ছাৰ থেংক ইউ ছাৰ এই একো নাই থেংক ইউ ছ' মাছ ছাৰ আৰু এইটো ছাৰক দিব Thank you. ছাৰ এইটো থেংক ইউ ছ' মাছ ছাৰ Thank you. লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ঠিক আছে ধন্যবাদ অ'কে বাই চ' ফ্ৰেণ্ডছ ইয়াত পূজাত এজন ইউটিউবাৰ লগ পালোঁ নীলামনিক আমাৰ বৰনগৰৰ চেনেল হয় নীলামনিক হেল্ল' গাইজ মই নাজানো কেমেৰাত কেনেকৈ কথা কয় মই এইবিলাক নাজানো একদম মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই কেমেৰা ফেচ কৰাৰ বাট তথাপি মই ট্ৰাই কৰি আছোঁ দা জিবিছৰ চেনেলত আৰু মোৰ চেনেলতো পাই যাব দা জিবিছৰ লিংক তো নীলামনিক মোৰ চেনেলৰ নাম নীলমনিক তো মোক ছাবস্ক্ৰাইব কৰি ল'ব মই তাত কিছুমান টেকন'লজিৰ বিষয়ে ভাল ভাল আপডেটছ দি থাকোঁ আৰু ভিডিঅ' বনাই থাকোঁ তো ছাবস্ক্ৰাইব কৰি ল'ব নীলমনিক ডিছক্ৰিপশ্যনত লিংক যদি দি দিয়ে পাই যাব অভিয়াছলি আৰু মোৰ চেনেলতো দি দিম দা জিবিছৰ বিষয়ে নীলমনিক ৰত্নাকৰখন আহি আছে 11 অক্টোবৰত ৰিলিজ হ'ব গতিকে ৰত্নাকৰ ছবিখন আমাৰ সকলোৰে খুব হেঁপাহৰ ছবি মৰমৰ ছবি গতিকে আমি আশা কৰিছোঁ যাতে অসমীয়া ৰাইজে আদৰি লয় হেই ৱেলকাম বেক গাইজ তো আজিৰ এই ভিডিঅ'টোত মোৰ লগত আছে মিষ্টাৰ জয়ন্ত কুমাৰ কলিতা তো মোৰ লগতে আপোনালোকৰ বহুতে হয়তো তেখেতক মটিভেশ্যনেল স্পীকাৰ হিচাপে জানে বা গম পায় তো আজি মই তেখেতৰ পৰা জানিব বিচাৰিম যে আমাৰ দেশৰ যিটো নিবনুৱা সমস্যা আছে সেইটোৰ ওপৰত তেখেতে কি ভাবে বা তেখেতে কি কয় পাৰ্চনেলি তো সেইটো মই তেখেতৰ পৰা জানিব বিচাৰিম তো আপোনালোকে তেখেতৰ ভিডিঅ' অলপমান চাই লওক তাৰপিছত আৰু মই কিছুমান কুৱেশ্যন সুধিম আমাৰ টেকনিকেল চেনেল হিচাপে টেকন'লজিৰ ওপৰত কিছুমান কুৱেশ্যন সুধিম তো সেইবিলাকৰো এনজয় ল'ব পাৰিব তো ফাৰ্ষ্ট টাইম আপোনালোকে এইটো এনজয় লৈ লওক নমস্কাৰ মই জয়ন্ত কুমাৰ কলিতা ত' মই নীলম দাসক ধন্যবাদ জনাইছোঁ এটা সুন্দৰ প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে নিবনুৱা সমস্যা বৰ্তমান আমাৰ ৰাজ্যৰ লগতে দেশৰ এটা ভয়াৱহ সমস্যা আৰু আচলতে আমি ইচ্ছাকৃত নিবনুৱাৰ সংখ্যা ইয়াত অধিক আমাৰ কিছুমান অভিভাৱকৰ ভুল বা অভিভাৱকসকলে তেখেতসকলৰ সন্তানক সৰুৰ পৰা এটা কথা শিকায় যে ভালকৈ পঢ়া আৰু ডাঙৰ হ'লে ভাল চাকৰি এটা কৰিব লাগিব এই চাকৰিমুখী চিন্তাই আমাক নিবনুৱা সমস্যাটো বৃদ্ধি কৰিছে প্ৰত্যেক ৱেলকাম বেক গাইজ আজি এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ভইচ আছাম চেনেলৰ লাইক তোমালোকে গম পোৱা যে অসমীয়া ইউটিউব ইণ্ডাষ্ট্ৰীৰ কিং হয় লাইক ভইচ আছাম চেনেল য'ত ক্ৰিয়েটৰ মোৰ লগত আছে তো এফালে যোনে ভিডিঅ' লিখে নামটো হয় জিতু ৰাজবংশী আৰু এফালে আপোনালোকে চিনি পায় সুবেন কাই নামটো অৰূপ দাস তো কেইটামান কুৱেশ্যন কৰিম তোমালোকৰ কেনেকুৱা লাগে জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে ভালকৈ কৰিবা ঠিক আছে ডাঙৰ মানুহ হৈ কিনে তোমালোকে কাৰোবাক ডনেট কৰিবা ঠিক আছে বাই বাই থেংক ইউ ছ' মাছ ইয়াতে আপোনালোকে দেখা পাইছে যে মই মিলাপৰ অৰিজিনেল অফিচিয়েল ৱেবছাইটত আহিছোঁ তো ইয়াতে অফিচিয়েল ৱেবছাইটটো মই এবাৰ আকৌ ৰিফ্ৰেছ কৰি দিছোঁ আপোনালোকক দেখা পাব কিমান ইয়াত ডনেশ্যন হৈছে ইয়াত বৰ্তমানলৈকে ডনেশ্যন হৈছে 2,40,164 ৰুপিজ আহি আছে ন ভিডিঅ'টো তো ইয়াত যাই আছে তো ইয়াত মিলাপৰ অফিচিয়েল ৱেবছাইট যদি আপোনালোকে কোনোবাই ডনেট কৰিব বিচাৰে বা ডনেশ্যন কৰিব বিচাৰে মই কিছুমান ডাঙৰ ইউটিউবাৰক ক'ব বিচাৰোঁ যে আপোনালোকে ডাঙৰ চেনেল এটা চলাই আছে এটলিষ্ট যদি মই কিবা এটা সৰু ডনেশ্যন কৰিম মই মোৰ ফালৰ পৰা যিখিনি পাৰোঁ কাৰণ মই একদম সৰু ইউটিউবাৰ হয় আৰু মই মোৰ ফালৰ পৰা যিখিনি ডনেট কৰিব পাৰোঁ মই সেইখিনি ডনেট কৰিম বাট মই কিছুমান ক'ব বিচাৰোঁ যে আপোনালোকে বহুতখিনি ইনকাম পায় ইউটিউবৰ পৰা এটলিষ্ট যদি তাৰ পৰা আপোনালোকে 500 ৰুপিজ এটা দিয়ে তো আপোনালোকৰ 2% ইনকামৰ পৰা নাযায় তো ডনেট কৰি দিয়ক ইয়াত বহুত দিন আছে 27 ডেজ আছে তো ইয়াত আপোনালোকে যিমান পাৰে ডনেট কৰিব পাৰে তো মই ইমান ডনেট নকৰোঁ কাৰণ 2,500 ডনেট কৰাটো মোৰ বাবে নহয় আৰু কাৰণ মই ইমান ডাঙৰ ইউটিউবাৰ নহয় তো ইয়াতে গ'ল সিহঁতৰ দিছে 25 লাখ তাৰে উঠিছে 2,40,164 আৰু যিমানখিনি যাব তো ইয়াতে আপোনালোকে দিব পাৰে পেটিএমৰ পৰা ইউপিআইৰ পৰা কৰিব পাৰে তো ইয়াতে মই ডাইৰেক্ট পেটিএমটো মোৰ অলপ প্ৰব্লেম হৈ আছে তো মই কাৰ্ডেৰে ডনেট কৰি দিম তো ইয়াত মই কাৰ্ডত ক্লিক কৰি আছোঁ 1 ছেকেণ্ড মই 200 ৰুপিজ ডনেট কৰিম আৰু বৰ্তমান মই যাম পাঠশালাত তো মই সোনকালে ডনেশ্যনটো কৰি কিনে মই যাওঁ পাঠশালাত তো তাৰ কাৰণে মোৰ নাম লাগিব অ'কে নীলমনিক টাইপ কৰিলোঁ মেইল আই ডি মোৰ এইটো মেইল আই ডি নিদিওঁ মোৰ বিজনেছ ইনকুৱাৰী মেইল আই ডি দিলোঁ তো মোৰ নম্বৰ
closer.